গাঁৱত এজন খেতিয়ক। তেওঁ সদায় ঘৰৰ পৰা কিচুনি লগত থকা এটা কুঁৱাৰ পৰা দুটা কলহত পানী কঢ়িয়াই আনে। অৱশ্যে কলহ দুটাও পুৰণি হৈছে, সেয়েহে এটা কলহত ফুটা ওলাইছে। সেই ফুটাটোৱেদি পানী সৰকি যায়। সেই অৱস্থা দেখি লগত থকা কলহটোৱে অহংকাৰ কৰি সেই ফুটা কলহটোক বৰ দুখ লগাকৈ কথা শুনায়। কয় যে, তোমাৰ দিন উকলিল আৰু বন্ধু, মোলৈকে চোৱা কিমান যে ধুনীয়াকৈ মালিকৰ কামত আহিছোঁ। পিছে তোমাৰ তাত 2 লিটাৰ পানী ধৰে, তাকে মালিকে লৈ আহোঁতে 1 লিটাৰ পানী বাটে বাটে পৰিয়ে আহে। ৰ'বা, যিদিনা মালিকে কথাটো জানিব, সেইদিনা তোমাক ভাঙি দলিয়াই দিব চাবা, আৰু নতুন এটা কিনি লৈ আহিব। এনেদৰে বাৰে বাৰে কথা শুনাই থকাত ফুটা কলহটো বৰ উদাস হৈ পৰে আৰু মন মাৰি চিন্তা কৰি বহি থাকে। ভাবে যে সঁচাই মই যে একো কামত অহা